হেল্ল' এভৰিৱান, আজি কামৰ ঠাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাক ইয়াত খাব দিছিলে চিংৰা, আলু চপ, কণী ডিম আৰু এটা ফ্ৰুটি দিছিল খাবলৈ। এয়া খাই কৰি এতিয়া ঘৰ পালোহি। এয়া চাওকচোন কোন আহিছে, বাবু। বহুত দিনৰ মূৰত আহিছে সি আজি আমাৰ ঘৰলৈ। এয়া সি এটা লৈ আহিছে ডমিনছৰ পৰা পিজ্জা। সিহঁত নগাঁৱলৈ গৈছিলে, তাৰ পৰা লৈ আহিছে। সি আকৌ মোক এৰি পেলাই একো নাখায়, লৈ আহে। এতিয়া আমি দুইটাই খাই লওঁ। এয়া সন্ধিয়া সময়, এফালে ওলাই আহিছোঁ চাৰিআলিলৈ মানে ভিনদেউৰ লগত। মোৰ মোবাইলৰ টেম্পাৰখন ভাঙিলে, তাকে লগাবলৈ এতিয়া দোকান পাই গ'লোঁ। লগাই লওঁ, তাৰ পাছত লগাই হৈ গ'ল। এতিয়া হোটেলত আহিলোঁ খাবৰ কাৰণে। ইয়াত কালাগান খাইছোঁ। এইখনৰ হোটেলত কালাগান বৰ ধুনীয়া লাগে খাই, সেইকাৰণে। আৰু আহোঁতে ম'ম' লৈ আহিলোঁ। তেতিয়াহ'লে এতিয়া খাই লওঁ, বাই।